জয় হিন্দুস আমাৰ দুইজনৰ ফালৰ পৰা গুড মৰ্নিং ওয়েলকাম টু মাই ইউটিউব চেনেল সংকুৰাজ ডবল ফৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মই ভালে আছো আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আজি মোৰ বাবে এটা বহুত ভাল দিন কাৰণ 14 বছৰ পিছত পুনে 14 বছৰ পিছত মই মোৰ শৈশৱৰ মানে আমাৰ চাকৰি জীৱনৰ শৈশৱৰ বন্ধু জয়ন্ত আমি আহিছিলো ধেমাজি চিলাপথাৰত আৰু চিলাপথাৰতে লনি ৰেষ্টুৰেণ্ট নহয় লনি লজ এখন আমি লৈছিলো এইটো ৰুমটো আপোনালোকক অকন দেখাই দিছো এটা খুব সুন্দৰ সাফ চিকুণ ৰুম আৰু আমি ইয়াতে ভাড়া লৈছিলো ৰাতি হঠাৎ হোটেলত যিজন লৰাই অলপ সহায় সহযোগ কৰিবলৈ আহিছিল তেখেত দিনত নাছিলে তেওঁ মোক হঠাৎ সুধিছে আপোনাক ক'বাত দেখিছো মই কৈছো নিশ্চয় দেখিব পাৰে ক'তবা পাইছো এনেকুৱা কথা আলোচনা কৰিছো তাৰ পিছত ঠিক এঘণ্টামানৰ পিছত কি বাৰে বাৰে সুধি আছে তাৰপৰা মোক সি ডাইৰেক্ট সুধিলে তো ক'ত ট্ৰেইনিং কৰিছিলে তেতিয়া মই ক'লো তই জয়ন্ত হয় নাই বোলে হয় মই শংকুৰ তাৰপৰা এনেকুৱা ভাল লাগিছে পুৰা 14 বছৰ পিছত পাইছোঁ আৰু তেওঁ ঘৰ ইয়াতে আৰু ৰেষ্টুৰেণ্টৰ কৰ্ণাৰ তেওঁ ৰিলেটেড হয় গতিকে তেওঁ মাজে মাজে আহে অলপ চাবলৈ আৰু এতিয়া মই আৰু মোৰ ৱাইফ গৈ আছোঁ তেওঁলোকৰ ঘৰলৈ ব্ৰেকফাষ্ট কৰিবলৈ কিয়নো তেওঁ নিবলৈ আহি আছে আৰু এজ এ গুড ফ্ৰেণ্ড হিচাপে তেওঁলোকৰ ঘৰলৈ আজি প্ৰথমবাৰ যাম চ' বহুত এক্সাইটেড হৈ আছোঁ আপোনালোকক দেখাই থাকিম কিমান ভাল লাগিছে মানে বুজাব নোৱাৰি শব্দৰে 14 বছৰ পিছত শৈশৱৰ বন্ধু লগ পাইছোঁ আৰু তেওঁ ৰেষ্টুৰেণ্টতে আমি আছিলোঁ এতিয়া তেওঁ আহি আছে আৰু তেওঁ গাড়ীখন লৈ আজি আমি ঘূৰিম বাকী সন্ধিয়া আমি গৈ আছোঁ আকৌ পুনৰ মৰিগাঁৱলৈ আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিল ইয়াতে গাহৰি কেজি কেনেকৈ 3.5 অঁ ৰাতিপুৱা বাঢ়িছে নেকি এইটো জয়ন্ত গাড়ী আৰু তো ডাঙৰ বাবু কি নাম তোমাৰ অঁ কিহত পঢ়ি আছা কিহত পঢ়িছা ফ'ৰত পঢ়িছা মই তোমাৰ পাপাই মই একেলগে চাকৰি কৰিছিলোঁ 8 চনত কালি লগ পাইছোঁ একদম 14 বছৰ পিছত ল'ৰা ডাঙৰে হ'ল জয়ন্তৰ আৰু ইয়াতে আছে পুতুল দাস সিও মাতি আছে চাওঁ সময় মিলাই যদি পাৰোঁ সেইটো জয়ন্ত গাহৰিটো বিক্ৰী নহওঁতে পেটটো বিক্ৰী হয় অঁ তাৰ কাষ্টমাৰটো বেছি হ'ল ন কালিয়ে পোৱা চাগে ন এইটো হৈছে জয়ন্তৰ সৰু সম্পত্তিটো দেই এইটো পাই গ'লোহি জয়ন্তৰ ঘৰ অঁ এইটো কি জাতটো কি এতিয়া ময়ো নাজানো কুইন পাই গ'লোহি জয়ন্তৰ ঘৰ এইটোৱে আপেল খাবা গ'ল 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 গুড 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 যে কাপোৰ ধোৱা অঁ কামৰ অন্ত নাই আকৌ কাপোৰ ধুইছে জয়ন্ত চিন্তা কমিল আৰু কাপোৰ ধুই দিব মা দেই জয়ন্তৰ মাক হাঁহি দিয়া স্মাইল দিয়া অঁ দেউতা য়ং হৈ আছে দেই দেউতা স্মাইল দিয়া দাঁত চাওঁ অ'
আকৌ দেখা দিয়া নামটো কৈ দিয়াচোন পই কিনো নামটো কিনো আৰে পই আকৌ কৈ দিয়া কিনো পৰি দাদাৰ নাম কি দাদাৰ নামটো কি দাদাৰ নামটো কলিজা আমাৰ লগত যাবাগৈ না যাবা পৰি আহা আহা পৰি চিচি 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 এতিয়া আমি চাহ খাম দেই চাহ খাবলৈ দিছে ইমান ফুইট চুইটছ নালাগে বাৰু আমাক ৰাতিপুৱাতে এতিয়া আমি খাবলৈ বহিছোঁ আৰু ভাত দিছে ধুনীয়াকৈ ফ্ৰক লাই শাকৰ লগত না মজা ৰাখ ৰাখ খোৱা সময়ত কেলৈ ফোন মাৰ এই গাড়ীখন দেখিছেনে এখন মোৰ বন্ধু গাড়ী দেই মোৰখন নহয় বন্ধু গাড়ী চিলাপথাৰত আহিলোঁ লগ পালোঁ বন্ধু গাড়ী দি পথাৰলৈ লৈ আহিছোঁ এতিয়া ঘূৰি আছোঁ চিলাপথাৰত পুৰা 14 বছৰ পিছত বন্ধু লগ পাইছোঁ এদিন দুদিন নহয় 14 বছৰ পিছত গ'লোঁ ভাত এমুঠি খোৱালে খালোঁ গাড়ীখন লৈ গুচি আহিলোঁ এতিয়া ঘূৰি আছোঁ আকৌ সন্ধিয়া দি দিম আৰু ফাইনেলি মই মিতাপস্থলীত পালোঁহি ইয়াতে আহিব দুৰ্লা জখম আৰু পৰমা গগৈ